একদম ইয়াত অকল তামোলৰ বাগান। নামৰূপ দলং এই দেখো এইফালে দোকানবোৰ আছে, হোটেল চোটেল এইবিলাক পাত ঠিক আছে, চাহপাতৰ বাগানৰ পাত। जयपुर आ गया अभी अल्ट्रा वाइड एंगल लेंस शूट कर केनेकुवा आहिছে पिक्सार वाली बेखयाली में तेरा ही ख्याल आए यूं विचरना है जरूरी ये सवाल आए तेरी नजदीकियों बेहिसाब थी इससे में फासिले भी तेरे बेमिसाल आए मैं जो तुमसे दूर हूँ क्यों दूर मैं रहूँ तेरा गुरूर हूँ तू फासला मिटा तू ख्वाब सा मिला ये ख्वाब तोड़ दूँ बता दिलों में तेरी बात है कैसे तुझे तुम तो ख्यालों में साथ है बेख्याली में भी तेरा ही ख्याल টিংখাং পালোঁ। এতিয়া টিংখাঙৰ ৰাস্তা চব বহল হ'ব, এই চাইডবোৰ এইবোৰ চব মানে কাম কৰাই আছে, ৰাস্তাটো বহল কৰিব মানে। ৰাস্তাটো ধুনীয়া, তাৰ উপৰি বহল বনাব এতিয়া, এই চাইডে বহাই দিব, এই চাইডে বহাই দিব। এই লাইনটো একদম মেইন লাইন আহিব, শিৱসাগৰৰ পৰা যোনটো লাইন আহিছে মৰাণত যে আহি আপোনাৰ এই ৰাজগড় সোমাব ৰাস্তাটো যে সেইটো লাইনত ওলাব লাগে ৰাস্তা। মানে গাড়ী চলাই ভাল লাগিব, এতিয়া ৰাস্তাটো বহল হৈ যাব। এতিয়া ঠেক যে অকণমান দিগদাৰ হয়, এতিয়া ঠেকটো সেইকাৰণে অকণমান মানে অভাৰটেক চলাই ডাঙৰ গাড়ী প্ৰব্লেম হয়। বহল হৈ গ'লেতো মজা, অভাৰটেক কৰিবলৈ মানে টেনশ্যন নাথাকিব। তেনেকুৱা ডাঙৰ গাড়ী নাথাকক, খংকৈ পাৰ কৰি দিব পাৰি। টিংখাং পালোঁ, এতিয়া অফিচত গৈ মালটো নমাম আৰু। টিংখাঙৰ হেৰি চব আপোনাৰ টি ষ্টেট
এতিয়া টাউন বা আমি থানাখন পাম থানাখন পোৱা পুলিচ চুলিচ ৰখি থাকিলোঁ প্ৰব্লেম হৈ যায় এই তিনিআলিটোৰ পৰা আপুনি ৰাইট চাইডে যদি যায় ডিব্ৰুগড় ওলাব পাৰিব কাপেখাতি ওলাব পাৰিব टाउन आई बाहर टिंगखां टाउन होटल अनुष्का साइड में है टिंगखां थानाखन किन्तु बहुत धुनिया लगे देই टिंगखां का थाना दिखाएगा ओ इतना सुंदर सुंदर लड़की जा रहा है